জিমেইল একাউণ্ট কোনে ইউজ নকৰে আপুনি কৰে মই কৰোঁ কাৰণ জিমেইল আইডি নহ'লে আপুনি আপোনাৰ প্লে ষ্ট'ৰটো অপেন কৰিব নোৱাৰিব আপুনি যদি প্লে ষ্ট'ৰত এটা এপ্লিকেশ্যন ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ প্লে ষ্ট'ৰত এটা জিমেইল একাউণ্ট দি লগইন কৰিবই লাগিব যদি আপুনি জিমেইল একাউণ্ট দি লগইন নকৰে তেতিয়াহ'লে আপুনি প্লে ষ্ট'ৰৰ পৰা কোনো এপছ বা এপ্লিকেশ্যন ডাউনলোড কৰিব নোৱাৰে বন্ধুসকল চিন্তা নকৰিব মই আজি আপোনালোকক একেবাৰে সহজ পদ্ধতিত কেনেকৈ জিমেইল একাউণ্ট খোলে সেইটো মই শিকাই দিয়াৰ চেষ্টা কৰিম আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নটিফিকেশ্যন আইকনটো অল কৰি ৰাখিব তো বন্ধুসকল আপুনি জিমেইল একাউণ্ট খুলিবলৈ আপোনাৰ মোবাইলত চাওক এনেকুৱা এটা জিমেইল এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো ওপেন কৰিব তাৰপিছত ওপৰত ৰাইট সাইডত ইয়াতে ক্লিক কৰিব তাৰপিছত দেখক অলৰেডি মোৰ এটা জিমেইল আইডি ইয়াতে লগইন কৰা আছে তো আপুনি এড এনাদাৰ একাউণ্ট ইয়াতে ক্লিক কৰিব তাৰপিছত আৰু এটা পেজ আহিব সেই পেজটোত গুগল লিখা য'ত আছে তাত ক্লিক কৰিব তাৰপিছত ইয়াতে চাওক ক্ৰিয়েট একাউণ্ট বুলি এটা অপশ্যন আছে ইয়াতে ক্লিক কৰিব তাৰপিছত ফৰ মাইসেল্ফ ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো দি ল'ব মই মোৰ নামটো দি দিছোঁ তাৰপিছত নেক্সট ইয়াত ক্লিক কৰি দিব তাৰপিছত ইয়াতে আপোনাৰ জন্মৰ তাৰিখটো বহুৱাই দিব তাৰপিছত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব মেল বা ফিমেল তাৰপিছত নেক্সট ক্লিক কৰি দিব এইটো পেজ অহাৰ পিছত আপুনি ইয়াত আপুনি কি দিব জিমেইল আইডিটো সেইটো আপুনি নিজে সিলেকশন কৰিব লাগিব @gmail.com ইয়াত লিখা আছে আগৰখিনি আপুনি কি দিব সেইটো আপুনি লিখি ল'ব মই দেখক মই লিখি লৈছো কোনো স্পেস নিদিব তাৰপিছত কিবা এটা নাম্বাৰ দি দিব এবাৰ আপুনি নেক্সটত ক্লিক কৰি দিব তাৰপিছত ইয়াতে আপুনি পাসওয়ার্ড এটা খুজি আছে তো পাসওয়ার্ডটো আপুনি দি দিব মই পাসওয়ার্ডটো দি দিছো আপুনি আপোনাৰ মন পছন্দ অনুযায়ী আপুনি পাসওয়ার্ডটো দি দিব তাৰপিছত নেক্সট ক্লিক কৰিব তাৰপিছত এটো আপোনাৰ মোবাইল নাম্বাৰ কনফাৰ্ম কৰিবলৈ আপুনি নেক্সট ক্লিক কৰি দিব পাৰে তাৰপিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব এটো চাওক মোৰ ওটিপি আহি গৈছে তো আপোনাৰ এনেকুৱা এটা ওটিপি আহিব আহাৰ পিছত আপুনি ওপৰ ফালে স্ক্ৰল কৰি দি yes I am in ইয়াত ক্লিক কৰিব তাৰপিছত নেক্সট ক্লিক কৰি দিব ওপৰ ফালে স্ক্ৰল কৰি দিব I agree ইয়াতে ক্লিক কৰিব তো চাওক বন্ধুসকল মোৰ ইমেইল আইডি নতুন ইমেইল আইডি ক্ৰিয়েট হৈ গল এতিয়া আপুনি আপোনাৰ নিজৰ ইমেইল আইডিটো আপুনি নিজে বনাই ল'ব পাৰিব আশা কৰো ভিডিওটো আপোনাৰ ভাল লাগিছে যদি ভাল লাগিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ